নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ ফাৰ্মত আৰু মোৰ পোৱালিবিলাকৰ এমাহমান সময় হৈছে আৰু আপোনালোকক মই কেনেকৈ ৰাখিছোঁ আৰু কি খুৱাইছোঁ আজি ভিডিঅ'টোত জনাম। আপোনালোকৰ যদি সৰু পোৱালি আছে আপোনালোকে কেনেধৰণে যত্ন ল'ব আজি ভিডিঅ'টোত আপোনালোকে গম পাব। বলক তেন্তে আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আৰু মই কি দৰৱ দি আছোঁ, বেমাৰ আজাৰৰ পৰা কেনেধৰণে বচাই ৰাখিব আজি ভিডিঅ'টোত গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব, নহ'লে আধাতে যদি গুচি যায় তেতিয়া গম নাপাব আপোনালোকে। বলক মই আপোনালোকক দেখাইছোঁ ফাৰ্মৰ ৰ'ব। এতিয়া মই দুৱাৰ খোলাই নাই, এইটো এটা বাহিৰলৈ ওলাই আছে ৰ'ব। এয়া দেখিছেনে, সোমাই আহিলে। লাইটটো অফ কৰি থোৱা আছে, মই লাইটটো জ্বলাই দিম বাৰু। দেখিছেনে কেনেকৈ আছে। বন্ধু বান্ধৱীসকল, লাইটটো দিয়া হোৱা নাই, মই লাইটটো দি লৈছোঁ ৰ'ব দেই। মানে এতিয়া ইয়াত ডাঙৰখিনি আছে, ডাঙৰ বেছি নাই, আপোনালোকৰ 18টামান আছে ডাঙৰ, আৰু এইখিনি সৰুখিনি। এইখিনি সৰু পোৱালি। বন্ধু বান্ধৱীসকল, এইখিনি সৰু পোৱালিখিনি সিহঁতৰ এমাহ হৈছে আৰু বয়স। দেখিছেনে পানী খতম কৰি দিলে, এতিয়া পানী দিব লাগিব, দানা খতম কৰি দিছে সিহঁতি। আৰু সিহঁতি বহুত কেনেকুৱা হৈছে গ্ৰ'থটো আপোনালোকে জনাব। আৰু ইয়াৰ প্ৰথম আপোনালোকে দেখিছেনে তলৰটো, এই তলৰটো যদি আপোনালোকৰ এতিয়া সিহঁতৰ যিবিলাক লেট্ৰিন কৰিছে সেই লেট্ৰিনবিলাক চাওক আপোনালোকে। সেই লেট্ৰিনবিলাক অকণমান পানীয়া যদি হৈছে, এনেকুৱা যদি অলপ ভিজিছে, তেতিয়াহ'লেও আপোনালোকৰ কুকুৰাবিলাকৰ সোনকালে ডাঙৰ নহ'ব, বেমাৰ আজাৰ লাগিব পাৰে। আপোনালোকে সেইবিলাক ভাল কৰি ৰাখিবলৈ হ'লে মানে এটা মিটাপ্ৰিম বুলি এটা দৰৱ পায়, আপোনালোকে সেইটো খুৱাব। আৰু চালক'প্ৰিম বুলি এটা আপোনালোকৰ দৰৱ আহে, সেইটো আপোনালোকে খুৱাব পাৰে। আৰু সেইকেইটা দিলে মানে আপোনালোকৰ খুব ভাল হয়, আৰু 2 দিন বা 3 দিন খোৱালে আপোনালোকে ভাল ৰিজাল্ট পাব। আৰু আপোনালোকৰ যদি ইহঁতক যদি সোনকালে যদি গ্ৰ'থটো আনিবলৈ বিচাৰে, আপোনালোকে মাল্টিষ্টাৰ বুলি এটা দৰৱ আছে, মাল্টিষ্টাৰটো আপোনালোকে খুৱাব পাৰে। আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ এনিমেল ফিড যিবিলাক আহে সেইবিলাকো আপোনালোকে খুৱাব পাৰে, ফিড ছাপ্লিমেণ্ট যিবিলাক আহে সেইবিলাকো আপোনালোকে খুৱাব পাৰে। আৰু লগতে আপোনালোকে দিবলৈ একেবাৰে নাপাহৰিব কেলছিয়ামটো কি কাৰণে দিয়া হয়, কেলছিয়ামটো ইহঁতক যদি খাবলৈ দিয়া হয় তেতিয়া ইহঁতৰ খুটাখুটিটো বন্ধ হয়, আৰু ইহঁতৰ ভৰিবিলাক হাড়বিলাক মজবুত হয় আৰু ডাঙৰ হয়। যেতিয়া ভৰি হাড়বিলাক ডাঙৰ হ'ব, ইহঁতৰ ওজনটো খুব ধুনীয়া হ'ব। আপোনালোকে 2 মাহত আপোনালোকে 900, 700, 800 এনেকুৱা ধৰণৰ ওজন আপোনালোকে পাই যাব। আৰু এভাৰেজ বডি ৱেইট যদি আপোনালোকে বিচাৰে 800 গ্ৰামমানকৈ আপোনালোকৰ এভাৰেজ বডি ৱেইট আহি যাব গোটেইখিনি। আপোনালোকৰ এনেধৰণে আপোনালোকে 2 মাহত ধুনীয়াকৈ এটা ইনকাম কৰিব পাৰিব আপোনালোকে। ইয়াত বেছি পোৱালি নাই, ইয়াত আপোনালোকৰ 150 পোৱালি আছে, সিহঁতি এতিয়া খাই বৈ ধুনীয়াকৈ শুই আছে। আৰু এইখিনি যিহেতু নাই, মই ইহঁতক ভৰাই দিব লাগিব দানা, আৰু মই এনেধৰণেই ৰাখিছোঁ। আৰু ইহঁতৰ গ্ৰ'থটো খুব ধুনীয়া হৈছে, আৰু ইহঁতক 2 মাহত বিকিব পৰা হৈ যাব। সিহঁতি ইমান ধুনীয়া সিহঁতৰ গ্ৰ'থ আহিছে, 2 মাহত সিহঁতক বিকিব পৰা হৈ যাব। আৰু আপোনালোকে যদি আছে, আপোনালোকে এনেকুৱা ধৰণৰ এনিমেল যিবিলাক ফিড ছাপ্লিমেণ্ট আহে সেইবিলাক আপোনালোকে খুৱাবলৈ বুলি চেষ্টা কৰিব। আৰু তেতিয়া আপোনালোকৰ কুকুৰাবিলাকৰ খুব সোনকালে ডাঙৰ দীঘল হ'ব, আৰু আপোনালোকে খুব সোনকালে বিকিব পাৰিব। আৰু বিকিলেহে আপোনালোকে পইচা 2 টকা চুবলৈ পাব যিহেতু, সেইকাৰণে আপোনালোকে এইকেইটা খুৱাবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকে নোখোৱায় তেতিয়াহ'লে কি হয়, দেৰিকৈ ডাঙৰ হ'ব, আপোনালোকে দেৰিকৈ পইচা পাব, কথাটো তেনেকুৱা ধৰণৰ। আৰু ভাল দানা খুৱাবলৈ একেবাৰে নাপাহৰিব। কুকুৰাখিনি এনেধৰণে আছে, দেখিছেনে। আৰু মই যিবিলাক আপোনালোকক দৰৱৰ কথা ক'লোঁ সকলোবিলাক মই স্ক্ৰীণত আপোনালোকক দেখাই দিম। এতিয়া যিহেতু মোৰ ওচৰত মই ফাৰ্মত আছোঁ, যিহেতু ফাৰ্মত নাই সেইকাৰণে মই যিমান আছে মই গোটেইখিনি আপোনালোকক স্ক্ৰীণত দেখাই দিম, আপোনালোকে আনি খুৱাব পাৰিব। আৰু এনেই আপোনালোকে যেতিয়া তেতিয়া এণ্টিবায়'টিক খুৱাই নাথাকিব। যদি বেমাৰ হৈছে তেতিয়া খুৱাব, যদি বেমাৰ হোৱা নাই খুৱাব নালাগে। যদি খুৱাই থাকে আপোনালোকৰ ৱেটটো ভালকৈ নাহিব, সেইকাৰণে আপোনালোকে এণ্টিবায়'টিকটো বেমাৰ নহ'লে আপোনালোকে খুৱাব নালাগে, যদি বেমাৰ হৈছে তেতিয়াহে খুৱাব। সেইটো গম পালেনে। আৰু বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকে। ধন্যবাদ।